लाइट्स, कैमरा, एक्शन। हमारे बॉलीवुड की ये दुनिया कितनी मजेदार है ना। सालों से ना जाने कितने किस्से, कितनी कहानियां, जिन्हें देख कभी तुम हैरान हुए, कभी हंसे और कभी तो रो भी पड़े। कुछ ऐसी ही हंसती खेलती दुनिया है आसाम की। और यहां बहती है ब्रह्मपुत्र, जिसका दिल माजुली आइलैंड, जहां भी कम नहीं है ड्रामा। यहां की महकती हवा, झूमती लहरें और खिलखिलाते चेहरे कर रहे हैं खुले दिल और बाहों से स्वागत तुम्हारा, हमारा और इस फिल्म फेयर की ब्लैक लेडी का। तो आओ मनाएं फिल्म फेयर अवार्ड्स की एक शानदार शाम इन ऑसम आसाम। 15 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব ফিল্মফেয়াৰ এৱাৰ্ড। মহানগৰীৰ সৰু সজাইত প্ৰায় 80% কাম সম্পূৰ্ণ হৈ উঠিছে। ইতিমধ্যে বহু নামী দামী তাৰকা শিল্পীয়ে ফিল্মফেয়াৰ অনুষ্ঠানত উপস্থিত থকাৰ নিশ্চিতি প্ৰদান কৰিছে। কোন কোন শিল্পী উপস্থিত থাকিব, অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্লবৰুৱাই এনেদৰে কয়। ছুপাৰষ্টাৰটো এতিয়ালৈকে আমাৰ গোটেইখিনি ক্লিয়াৰ হৈ অহা নাই, তথাপিতো আপোনালোকক জনাব পৰা এনেকুৱা অৱস্থাত আছে যে অক্ষয় কুমাৰ, ৰণবীৰ সিং, বৰুণ ধাৱন, বিকি কৌশল, কৰণ জোহৰ, মাধুৰী দীক্ষিত, এনেকৈ বহুখিনি ইতিমধ্যে আমাক সন্মতি জনাওঁ বুলি আমাক জনাইছে। গতিকে মোটামুটিকৈ য়ং টু ছিনিয়ৰ জেনেৰেশ্যন, মাধুৰী দীক্ষিতৰ পৰা একেবাৰে বৰ্তমানৰ জনপ্ৰিয় তাৰকালৈকে প্ৰায়ভাগেই অহাৰ এটা সন্মতি প্ৰকাশ কৰিছে। গতিকে কালি পৰহি মানলৈকে আমি আপোনালোকক এটা পিকচাৰ দিব পাৰিম। জানিব পৰা মতে কম ধনৰাশি টিকটৰ বিক্ৰী প্ৰায় সম্পূৰ্ণ হৈছে। অধিক ধনৰাশি টিকট কিছু সংখ্যক বাকী আছে। নিউজ ডেস্ক ৰিপৰ্ট, anyfocus.com।